আজি মই বনাব লৈছো শুকলতি হৈতে সয়াবিন। শুকলতি হৈছে এবিধ বহুত ঔষধি গুণ সম্পন্ন গছ। এই আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। এয়া আপোনালোকে হয়তো ভালকৈ জানে। এই শুকলতি পাতৰ কিন্তু গোন্ধ এটা আছে, সেই গোন্ধটোৰ কাৰণে বহুতে খাই বেয়া পায়। কিন্তু আজি এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু ট্ৰাই কৰি মোক কমেণ্টত জনাব খাবলৈ কেনেকুৱা লাগিলে। তেন্তে চাই থাকো বলক মইনো কেনেকৈ বনালো। আজি ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ শুকলতি পাত, আদা নহৰু, জলকীয়া, কেইটামান জালুক আৰু ধনিয়া। প্ৰথমে সয়াবিনখিনি বইল কৰি লৈছোঁ। বইল কৰি পানীটো পেলাই ধুনীয়াকৈ ধুই চেপি লওঁ। তাৰপিছত এইখিনি মই মিক্সিত ধুনীয়াকৈ পিচি লৈছোঁ। একেবাৰে মিহি কৰা নাই, এই ভিডিঅ'ত দেখুৱাৰ দৰে এনেকৈ পিচি ল'লোঁ। পিচি লৈ তাৰপিছত এইফালে পিঁয়াজকেইটা মই চপাৰত চপ কৰি লৈছোঁ আৰু গোটেইখিনি দি দিয়া নাই, মই অলপমানহে দিছোঁ। তাৰপিছত মই দি দিছোঁ 2 চামুচ ডাঙৰ চামুচেৰে বেচন। বেচনখিনি দিয়াৰ পিছত মই দি দিছোঁ সোৱাদ অনুসাৰে নিমখ আৰু তাৰ ওপৰত মই ধনিয়াখিনিও কাটি লৈছোঁ। কাটি লোৱাৰ পিছত সেইখিনি মই হাতেৰে ধুনীয়াকৈ সানি ল'ম। মই ইয়াত পানী ব্যৱহাৰ কৰা নাই, সয়াবিনত যিহেতু পানী আছে সেই পানীৰে মই গোটেইখিনি ভালকৈ মঠি ল'লোঁ। মঠি লৈ ইয়াৰ মই বৰ শ্বেপ দি লৈছোঁ। গোটেইখিনি ধুনীয়াকৈ শ্বেপত বনাই ল'লোঁ। এই যে সয়াবিনৰ বৰখিনি, এই বৰখিনি যে আপোনালোকে এনেও তেলত ফ্ৰাই কৰি ভাতৰ লগত নাইবা চাহৰ লগত খাব পাৰে। খাবলৈ সঁচাকৈ ভাল লাগে। তাৰপিছত এই বৰখিনি বনাই হোৱাৰ পিছত মই আকৌ মিক্সি বাতিটো লৈ পিনে তাতে শুকলতিখিনি ধুনীয়াকৈ পিচি ল'ম। শুকলতিখিনিত মই পানী অকণমান ব্যৱহাৰ কৰিছোঁ পিচিবৰ কাৰণে, নহ'লে ভালকৈ মিহি নহয়। তাৰপিছত মই এইফালে এখন কেৰাহীত বৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। হেতাৰে দুইটা ছাইডে লৰাই ফ্ৰাই কৰি লৈছোঁ। দুইটা ছাইডে যাতে ধুনীয়াকৈ ৰঙচুৱা হওক আৰু ভিতৰটো যাতে সিজি যায়। তাৰপিছত এইখিনি সিজাৰ পিছত মই কেৰাহীৰ পৰা নমাই ল'ম। মোৰ এই ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ আপোনালোকে লাইক আৰু কমেণ্ট এটা কৰি দিব। আৰু এনেকুৱা ধুনীয়া ধুনীয়া ৰেচিপি ভিডিঅ' চাই থাকিবৰ কাৰণে প্লিজ মোৰ চেনেলটো এবাৰ ফ'ল' কৰি ল'ব। তাৰপিছত এইখিনি নমাই হোৱাৰ পিছত একেখিনি তেলতে মই চপ কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। তাৰপিছত দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু জোখমতে হালধি দি সেইখিনি এবাৰ লৰাই ল'লোঁ। লৰাই লোৱাৰ পিছত আদা নহৰু জলকীয়া থেতেলিয়াই লৈ সেইখিনিও দি ল'লোঁ। দি পিনে লৰাই ল'ম। আদা নহৰুখিনি কেঁচা ভাৱটো যোৱাৰ পিছত তাতে মই এটা বিলাহী সৰু সৰুকৈ কাটি দি দিছোঁ। বিলাহীখিনি যেতিয়া গলি যাব তাত মই দি দিম পিচি লোৱা শুকলতিখিনি লৰাই কম জুইত মই অলপ সময় সিজাই ল'ম, যাতে শুকলতি পানীখিনি শুকাই যায় আৰু গোটেইখিনি ধুনীয়াকৈ সিজি যায়। এইখিনি সিজি যোৱাৰ পিছত তাত মই ব্যৱহাৰ কৰিছোঁ প্ৰায় 1.5 গিলাচমান গৰম পানী। গৰম পানীখিনি দি পিনে যেতিয়া উতল আহিব তাত মই ব্যৱহাৰ কৰিছোঁ সৰু চামুচেৰে 1 চামুচ জালুকৰ গুড়ি। ঠাণ্ডা বতৰ যিহেতু জালুকৰ ভাজিকণ খাই এনেও ভাল লাগে, নহয়নে বাৰু? তাৰপিছত জালুকখিনি অলপ সময় উতলাৰ পিছত তাত মই ফ্ৰাই কৰি লোৱা সয়াবিনৰ বৰখিনি দি দিম। দি লৈ অলপ সময় লৰাই কম জুইতে প্ৰায় 1 মিনিটমান ৰাখি গেছটো অফ কৰি ল'ম। আৰু এয়া মোৰ আজি ৰেচিপি ৰেডি হৈ গ'ল।